আমাৰ নামঘৰত পথাৰ মহিলাৰে ভৰি পৰিছে চাৰিওফালৰ পৰা কেৱল মহিলা বিভিন্ন গাড়ীত মহিলাসকল আহি আমাৰ নামঘৰত ভৰি পৰিছে আৰু এয়া মই আপোনালোকক অকণমান ভালদৰে দেখুৱাই দিছোঁ মহিলা সবলীকৰণক উদ্দেশ্য ৰাখি অসম চৰকাৰে ব্যৱস্থা কৰা মহিলা গোটসমূহক যি 10,000 টকাৰ চেক প্ৰদানৰ এক কাৰ্যসূচী অসম চৰকাৰে গ্ৰহণ কৰিছিল সেই উদ্দেশ্য ৰাখি আজি আমাৰ দৰং জিলাৰ বৰিচুকৰ পৰা মহিলাপাৰা পথত ৰামগাঁৱত এয়া আপোনালোকে দেখি পাইছে ৰামগাঁৱৰ পথাৰত আজি মহিলাসকলে ভৰি পৰিছে আৰু এয়া আপোনালোকে কিছু দূৰত দেখিছে এক বৃহৎ পেণ্ডেলৰ ব্যৱস্থা কৰা হৈছে এই পেণ্ডেলত আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয় কিছু পিছত ইয়াতে উপস্থিত হ'ব আৰু এক ৰাজহুৱা সভাত ভাগ ল'ব আৰু ইয়াতে কি কৰিব তেখেতে আমাৰ দৰং জিলাৰ যি মহিলাসকলক 10,000 টকাৰ চেক প্ৰদান কৰিব আত্মসহায়ক গোটৰ মহিলাসকলক আৰু তাৰ কাৰণে এয়া বিভিন্ন ধৰণৰ ব্যৱস্থা ইয়াত চলি আছে বৰ্তমান মই আপোনালোকক চাৰিওফালৰ পৰা অলপমান পৰিৱেশ দেখুৱাই দিছোঁ এয়া আপোনালোকে দেখি আছে আজি আমাৰ ৰামগাঁও মহিলাৰে ভৰি পৰিছে চাৰিওফালে কেৱল মহিলা আমাৰ ৰামগাঁৱৰ পথাৰ মহিলাৰে ভৰি পৰিছে চাৰিওফালৰ পৰা কেৱল মহিলা বিভিন্ন গাড়ীত মহিলাসকল আহি আমাৰ ৰামগাঁৱত ভৰি পৰিছে আৰু এয়া মই আপোনালোকক অকণমান ভালদৰে দেখুৱাই দিছোঁ কেৱল মহিলা আৰু মহিলা মুখ্যমন্ত্ৰী মহোদয়ৰ হাতৰ পৰা 10,000 টকাৰ চেক ল'বৰ কাৰণে আজি আমাৰ ইয়াত ৰামগাঁৱত মহিলাৰে ভৰি পৰিছে আপোনালোকে আমাৰ ভিডিঅ'টি শ্বেয়াৰ কৰি দিব যাতে আমাৰ এই গাঁওখনৰ পৰিৱেশ সমগ্ৰ অসমে দেখা পায় ধন্যবাদ।